কিনো হ'ল কি হ'ল ইমান খং কিয় আই মুখখন কেনেকৈ আছে ৰাখি বান্ধিব নাপায় খং তোমাৰ সেই স্কুল বন্ধ আছিলে দিনত জিউ দাদা খোলা আছিলে নহয় এতিয়াহে আহিছে জিউ দাদা আমাৰ দিলকি যে কি খং উঠিছে কি পিকচি কাৰণে খং অঁ কিয় খং উঠিছে তোমাক কামুৰিব আহিছে ৱাই হ'ব দিয়া বোলে এতিয়া আমি জিউ দাদাৰ ঘৰত ৰাখি বান্ধিব যাম বোলে হেল্ল' সকলোকে ৰাখি বন্ধনৰ বহুত বহুত শুভেচ্ছা জনালোঁ মোৰ মৰমৰ দাদা ভাইটিসকললৈ পবিত্ৰ ৰাখি বান্ধোন ভাই ভনীৰ মৰমৰ সম্পৰ্ক আজিৰ দিনটো আৰু সজীৱ কৰি তোলে বহুত ধৰণৰ বিতৰ্কও হয় বেলেগৰ উৎসৱ কি কিন্তু মোৰ মতে কি যদি এনেকুৱা কিছুমান উৎসৱ যিয়ে যিটো মানিলে আমাৰ কোনো ধৰণৰ অপকাৰ নহয় অন্যায় নহয় বৰঞ্চ আমাৰ মাজত মৰম সন্মান বা এনাজৰীডাল যদি বেছি গাঢ় হয় তেনেকুৱা হ'লে বাহিৰৰ উৎসৱ পালন কৰাত মোৰ মতে একো বাধা থাকিব নালাগে আৰু কি হয় আজিকালিতো চবেই ব্যস্ত নিজৰ কাম এটলিষ্ট আজিৰ দিনটোত হ'লেওতো মনত পেলাব ভাইটি বা দাদাই ভণ্টি বা বাইদেউক মনত পেলাব হয়নে আৰু আজি আমাৰ দুলকি বাইনা এইফালে চোৱা দুলকি বাইনা পূৰা এক্সাইটেড ৰাখি বান্ধিবৰ কাৰণে কাক ৰাখি বান্ধিবা জিউ দাদাক বান্ধিবা বোলেচোন কি জিউ দাদাক ৰাখি বান্ধিবৰ কাৰণে কি কৈছে চাওঁ এয়া আমাৰ দুলকিও ৰেডি হৈছে জিউ দাদাক ৰাখি বান্ধিবৰ কাৰণে ন এইটো ৰাখি ন এইটো ৰাখি চকলেট আৰু মিঠাই আৰু এটা চাকি এই চাকিটো দৰিয়ালে আমাৰ দুলকি মানে নিজে বান্ধিছে দেই নিজে বনাইছে দেই নিজে বনাইছে মই স্কুলতে খালি বনাইছো স্কুলতে বনাইছিলা ধুনীয়া হৈছে ন এতিয়া জিউ দাদাক ৰাখি বান্ধিব যাব তেতিয়াহ'লে ব'লা আমি জিউ দাদাক ৰাখি বান্ধিব যাওঁ এয়া আমাৰ দুলকি মাইনা জিউ দাদাক ৰাখি বান্ধিব আহিছে লগতে আমাৰ কোন আছে ইচু মাইনা এইফালে চাই দিয়া ইচু মাইনাও আছে ধুনীয়া ফ্ৰক পিন্ধি বহিছে চাকি গছি দুলকিয়ে নিজে বনোৱা কালাৰ কৰিছে নহয় কালাৰ কৰাটো নিজে কৰিছে চুমকি লগাই দিছে দিয়া কাঠি মাৰি দিয়া এইফালে সীমা সহায় কৰি দে কপালত লগাই দিয়া জিউ দাদা কপালত লগাই দিয়া এনেকৈ দুই হাতত আঙুলি দিলোঁ লগাই দিয়া কপালত লগাই দিয়া এতিয়া এই চাই পাবা যে ফটা দি দিয়া ধুনীয়াকৈ এনেকৈ দিয়া আৰু এনেকৈ দিয়া লোৱা পাৰিবা নোৱাৰিবা সীমাই ধৰিব আৰু সীমাই তুমি এনেকৈ দিয়া এতিয়া দিয়া জিউ দাদাক দিয়া মই যে তোমাক দিওঁতে এনেকৈ দি দিয়া জিউ দাদাক ভগৱানে ভালে ভালে ৰাখক কোৱা আকৌ কোৱা এতিয়া নমো কৰি দিয়া জিউ দাদাক মিঠাই খুৱাই দিয়া জিউ দাদাক চকলেট এটা দি দিয়া মিঠাই খুৱাই দিয়া জিউ দাদাক অলপ মিঠাই খুৱাই দিয়া অলপমান ভালকৈ খুৱাই দিয়া আকৌ এতিয়া জিউৱে অলপমান খুৱাই দিয়া ভণ্টিক এইটো তুমি দি দিয়া তাই কি ভাল পায় ন আয়ো দিয়া জিউ অলপমান মিঠাই খুৱাই দিয়া দুলকি মাইনা অলপ মিঠাই খুৱাই দিয়া এনেকৈ ধুনীয়াকৈ ফোট এটা দি দিয়া ইয়াৰ পৰা চাই বাবাৰ সেই পৰা ফোট এটা দি দিয়া জিউ দাদা দি দিয়া ফোট এটা দি দিয়া জিউ দাদা কপালত এতিয়া এনেকৈ দুয়োটাই সদায় কি ভাই ভনী নিচিনা থাকিব লাগিব ন ইচু মাইনা থেংক ইউ কৈ দিয়া
থেংক কোৱা থেংক ইউ কোৱা অঁ এয়া নকৰিবা দে ইছু মানে জীউক ৰাখি বান্ধিছে জীউ এতিয়া দুজনী চিষ্টাৰক বচাব লাগিব ৰক্ষা কৰিব লাগিব ন জীউ দে এতিয়া আমাৰ ৰাখী বন্ধন হৈ গ'ল দুলকিয়ে জীউ দাদাক ৰাখী বান্ধিলে ইছু মাইনাই বান্ধিলে ইমান ৰাখি আয়ো মৰম এই দুটা ককায়েক ভনীয়েক জীউ দাদাকো নহয় কৈ দিয়া চবেতো ভিডিঅ'টো চাব জীউ দাদা কৈ আছে জীউ দাদাকো নহয় কৈ দিয়া কোৱা জীউ দাদা হ'ল আমি যে ভাড়া ঘৰত থাকোঁ ন ভাড়া ঘৰৰ কোৱা মামা আৰু মামী ল'ৰা ন আৰু এজনী আমাৰ ইছু জীউ হ'ল আমি যিটো ঘৰত ভাড়া থাকোঁ এই ঘৰটোৰ মানে অ'নাৰ ল'ৰা ছোৱালী মানে ইয়াতে 3 বছৰমান হ'ল সেইকাৰণে নিজৰ নিচিনা হৈ গৈছে থাকি থাকি জীউ দাদা বুলি ক'লে দুলকি একদম পূৰা ভাল পায় খেলি জীউ খুব ভাল পায় দুলকি বেলেগ ঠাইত গুচি গ'লেও ইহঁতে হেৰিটো থাকি যাব দাদা ভণ্টি বহুত মানে মিল আৰু ইহঁত দুটা নিজৰ নিচিনা হৈ গৈছে থাকি থাকি আৰু এয়া আমাৰ ৰাখী বন্ধনত আহি গ'ল পিংকি আমাৰ পিংকিমণি আহি গ'ল ৰাখী বান্ধিব আহা পিংকি আহা তুমি ক'বা পিক্সি আহা পিংকিয়ে যোৱা বছৰো বান্ধিছে ৰাখি তাৰ আগৰ বছৰো বান্ধিছে নেকি আৰু এইবাৰ আহা পিংকি আহা এতিয়া আমাৰ পিংকিয়ে আমাৰ এওক ৰাখি পিন্ধাব এয়া আমাৰ সমীৰ পিংকি ল'ৰাটো ইমান কিউট হয় পিংকি ল'ৰাটো সমীৰ সমীৰ আহা মোৰ ওচৰত বহা আহা দুলকি মানে হিমা ইফালে আহা আহা কোনফালে এইটো চাইডে ঘৰতে বহা এইপিনে নেকি ইফালে বহা একো নহয় এনেকৈ নে বহি ইফালে? নালাগে ইফালে বহা ইফালে ক'ত বহা ইফালে বহা পিংকি আজি 3 বছৰ হ'ল ন পিংকি আমাৰ লগতহে পিংকিয়ে এফালে চোৱা পিংকি এবাৰ দেখুৱাই দিয়া মুখখন আমাৰ পিংকি বৰ ধুনীয়া সাজি গাছি আহিছে এয়া কি ধুনীয়াকৈ তাই বৰ ধুনীয়াকৈ নিয়ম কৰে দাদাকক ৰাখি পিন্ধাই আছে তাই আহিব পৰা একদম আমাক নিজৰ দাদা বৌ বুলি ভাবে ন তাইকো মই বহুত মৰম কৰোঁ নহয় গালিও দিওঁ মাজে মাজে তাইক আজি 3 বছৰৰ পৰা পাইছোঁ কিন্তু এতিয়া তাই নিজৰ কামৰ কাৰণে মাজে মাজে আহিব নোৱাৰে মোৰ তাত তাই মোক বহুত সহায় কৰে মোৰ গা বেয়া হ'লে ফোন কৰিলেই গুচি আহে পিংকি আছোন মই নাথাকিলে দাদাকক টিফিনত বনাই আনি হ'লেও ভাত খুৱাই ৰুটি বনাই দিয়ে ন ভাত কেঁচত আনি হ'লেও মই মানা নকৰোঁৱে ন অঁ আহি যায় বাবু ঐ চুপচাপ এতিয়া বহা এয়া ভনীয়েকে ককায়েকক ৰাখি বান্ধি আছে আয়া মোৰ ভালে হৈছে ওচৰতে পিংকি ভনীয়েক আছে ন পিংকি ক'ৰবাত গ'লে মই চিন্তা নাই চকলেট খাবা বহুতে খালো মিঠা দাদাক খুৱাই দিব লাগিব না একো নহয়
এই গিফ্টটো তুমি হাতত লোৱা গিফ্টটো কি কৰিলা? গিফ্টটো আনা আকৌ। কালি যে আনিছোঁ সেইটো আনিব দিছোঁ। এইটো দি দিয়া পিংকি। লোৱা পিংকি, এইটো লোৱা। এনেই মৰমতে কিবা এটা দিছোঁ আৰু দাদাৰে বৌৰে ফালৰ পৰা। বুনুকে বান্ধি গ'লে লে, বুনুকে বান্ধ। এয়া আমাৰ পিংকিৰ ল'ৰা সমীৰকো ৰাখি বান্ধিছে। সমীৰ দেখিছেনে ইমান কিউট এইটো। বাইদেউ বাই বাইদেউ আমাৰ আমাৰ বিলকি মাইনাই সমীৰকো ৰাখি বান্ধি দিলে ন। সমীৰ মিঠাই খুৱাই দিয়া ধুনীয়াকৈ। এইবিলাক সম্পৰ্কহে আচল সম্পৰ্ক ন পিংকি। ক'ৰ পৰা আহিছোঁ আমি, ক'ত আছোঁ ন, কেনেকৈ লগ পাইছোঁ। মিঠাই অলপ খুৱাই দিয়া। মিঠাইটো দিছে চকলেট। চকলেট এটা খুৱাই দিলে হ'ল মোৰ মানে। চকলেট এটা খুলি খুৱাই দে। একো নহয়, অলপ মিঠাইকে খুৱাই দিয়া। ফুট এটা লগাই দিয়া সমীৰক। কোৱা ভগৱানে ভালে ৰাখক। কোৱা কোৱা। ৰঞ্জিতা বান্ধি দিবা নেকি? ৰঞ্জিতাই ৰঞ্জিতাই লাজতে নাচায়। আৰু এই আমাৰ ৰাখি বন্ধনৰ মিঠাই আমাৰ পিংকিও লৈ আহিছে। কি ধুনীয়া লাগি আছে ন। আৰু এয়া পিংকিয়ে আনিছে ন। পিংকিয়ে লৈ আহিছে। ধুনীয়া। পিংকিক এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ। পিংকি একদম ধুনীয়া সাজি কাচি আহিছে দাদাক ৰাখি পিন্ধাব। পিংকি হয়। পিংকি বাৰু এনেই ধুনীয়াই। পিংকি আমাৰ তাক কেনেকুৱা লাগে কোৱাচোন আহি কিনে। ভালে লাগি আছে। ভালে লাগি আছে। পিংকি আজি 3 বছৰ হ'ল মোৰ ঘৰত। তাই হয় গৰাকী আছে ন পিংকি। তাই আৰু মই ফোন কৰি দিওঁ, পিংকি মোৰ এনেকুৱা এনেকুৱা হ'ল আহি যোৱা। পিংকি বেছি দৌৰি থাকে ন, ইয়াৰ পৰা গ'লে বেয়াই লাগিব আৰু ন। তাই একদম পূৰা আমাৰ নিজৰ নিচিনা ভাবে, ময়ো তাইক নিজৰ নিচিনা ভাবোঁ। সেইকাৰণে নাচি আছে। আৰু আজি আমাৰ ৰাখি বন্ধন স্পেচিয়েল। যিটো পিংকিহঁতো আহিছে, পিংকিৰ ল'ৰা ছোৱালীকেইটাও আহিছে। একদম অকল আলু অলপ, ৰঙালাও অলপ দি এনেকৈ মটৰ ঘুগুনি অলপ বনালোঁ। আৰু ইয়াৰ ৰুটি বনাই আছোঁ। আমি গোটেইকেইটাই লগ হৈ আজি খাই দিম আৰু। তেনেহ'লে ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আমি গোটেইকেইটাই ধুনীয়াকৈ ৰুটি তৰকাৰী খাই লওঁ ন হিমা। আৰু এতিয়া আমি ৰুটি খাবৰ কাৰণে ৰেডি হৈছোঁ। গোটেইকেইটাই ৰুটি আৰু এইখিনি সময়ত গাখীৰ দিয়া চাহ একাপ খাব পালে ভাল লাগে আৰু। গাখীৰ দিয়া চাহ ৰুটি এনেকৈ খাওঁ। বাই বাই। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।